गरिया मरिया डिसि सुबुंफोरनो थिजानाय एसटिनि मान होनांगौनि दाबी बिटिसिसि प्रमोद बर डांगरियाखौ आह्वान जानायछु जे बिटिआरत बसबास কৰা যিসমূহ गरिया मरिया देखिए जनगोष्ठीসমূहर जी हित मर्यादा आमी बिचारो लोगोसे मोनद' दाबिखौ लानानै गरिया मरिया परिषद आफादा हानजा सुरनाय हाबाफारि लादों। बिटिआरआव राजखान्थि मोनथाय आरो ट्राइबेल वेल एन्ड ब्लकआव हानि मोनथाय नांगौनि दाबी आमाक भूमिर अधिकार लागे आमाक राजनैतिक अधिकार लागे बे हाबाफारिया तामुलपुर जिल्ला गरेश्वर मर्मि सकनिफ्राय बिटिआरनि राजथावनि क'क्राझारसिम जागोन। गरिया मरिया परिषदआ गुबुन गुबुन दाबिफोरखौ लानानै हानजा सुनाय हाबाफारि लादों। गरिया मरिया परिषद आफादा दिनै गावसोरनि गुबुन गुबुन दाबिफोरखौ लानानै तामुलपुर जिल्लानि गरेश्वर मर्मि सकनिफ्राय क'क्राझारसिम हानजा सुनाय हाबाफारि लायो। गरिया मरिया परिषदनि सोद्रोमाफोरा बिटिआर ओनसोलाव जिउ खुंबोनाय गरिया मरिया देसि सुबुंफोरनो राजखान्थियारि मोनथाय एसटिनि मान ट्राइबेल बेल्ट आरो ब्लकआव हानि मोनथायखौ रोखा खालामनाय बिटिआर ओनसोलाव आलादायै गरिया मरिया देसि जौगाखां परिषद दानाय आरो गुबुन गुबुन बर्डफोराव गरिया मरिया देसि सुबुंफोरनि थाखाय मासि थिनांगौनि दाबिजों तामुलपुर जिल्लानि गरेश्वरनि मर्मि सकनिफ्राय क'क्राझारसिम बे हानजा सुनाय हाबाफारिखौ लायो। অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ বিটিচি সমানৰক্ষী সমিতিৰ উদ্যোগত তামুলপুৰ জিলাৰ গৰেশ্বৰৰ পৰা গৰিয়া মৰিয়া দেখি এই জনগোষ্ঠী তিনিটাৰ যি আমাৰ মূল মৌলিক সমস্যা সেই সমস্যাসমূহৰ সমাধানৰ কাৰণে আজি আমি অসম চৰকাৰৰ কোভিড পৰিস্থিতিৰ পিছতো যি এছঅ'পি সেই এছঅ'পিৰ প্ৰতি আমি সন্মান জনাই সীমিত সংখ্যক লোকেৰে আমি আজি এই পদযাত্ৰা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। গৰেশ্বৰৰ পৰা আমি কোকৰাঝাৰলৈ সুদীৰ্ঘ 6 দিন কাৰ্যসূচী হ'ব আমাৰ। এই কাৰ্যসূচীত আমাৰ মূল সমস্যা হ'ল বিটিআৰত যি গৰিয়া মৰিয়া দেশীৰ যি ৰাজনৈতিক অধিকাৰ আজি ভুলুণ্ঠিত হৈছে এই অধিকাৰ আমি পাব বিচাৰোঁ। আমাক যি সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা আমি বিচাৰোঁ। ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত যি আমাৰ ভূমিৰ প্ৰতি যিটো এটা সন্দেহন আহিছে তাৰ প্ৰতি আমি বিটিআৰৰ চিফ লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যে অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ এই গৰিয়া মৰিয়া দেশীসকল বিভিন্ন ক্ষেত্ৰত লাঞ্ছিত বঞ্চিত অৱহেলিত হৈছে। কিন্তু আজি তেওঁলোকে আজি অসম চৰকাৰে কৈছে যে গৰিয়া উন্নয়ন পৰিষদ গৰিয়া ডেভেলপমেণ্টৰ কাৰণে 100 কোটি টকা আবণ্টন দিব, কিন্তু আজি সেইসমূহ ঘোষণা হৈ থাকিল। উন্নয়ন নিগম দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ, কিন্তু উন্নয়ন নিগমৰ যিসমূহ দফা কাৰ্যকৰী কৰিব লাগে তেওঁলোকে কিন্তু এতিয়ালৈকে কিন্তু কাৰ্যকৰীকৰণৰ কাৰণে কোনো এটা ব্যৱস্থা লোৱা নাই। তাৰ বাবে আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিটিচিচি প্ৰমোদ বৰ ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে বিটিআৰত বসবাস কৰা যিসমূহ গৰিয়া মৰিয়া দেশীয় জনগোষ্ঠীসমূহৰ যি হিত মৰ্যাদা আমি বিচাৰোঁ। আমাক ভূমিৰ অধিকাৰ লাগে, আমাক ৰাজনৈতিক অধিকাৰ লাগে। এটা দুৰ্ভাগ্যবশতঃ আপোনালোকে জানে যে বিটিচি পৰিষদত এতিয়ালৈ আমি গৰিয়া মৰিয়া দেশীৰ কোনো পাৰ্টিচিপেট আমি অংশগ্ৰহণ আমাৰ নাই। কিয় নাই? আমি কেৱল ভোট বেংক হৈ কিয় থাকোঁ? যে অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিভিন্ন ক্ষেত্ৰত ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এই গৰিয়া মৰিয়াসকলৰ অনবদ্য ভূমিকা আছে, কিন্তু এতিয়ালৈ চৰকাৰে কোনো আমাৰ সমস্যা সেই সমস্যাসমূহৰ প্ৰতি আওকাণ নিদি তেওঁলোকে কেৱল টুকাৰ ফেন মাৰি তেওঁলোকে বিধানসভাত কৈ আছে, তেওঁলোকে অন্য স্থানত কৈছে যে গৰিয়াসকলক অমুক কৰিম তমুক কৰিম, তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা কৰাৰ কাৰণে সিদ্ধান্ত লোৱা নাই। সেই যুগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিটিচি চিফ প্ৰমোদ বৰ ডাঙৰীয়াকো কৈছোঁ যে বিটিআৰত বসবাস কৰা থাকোঁতে লগতে অসমৰ থকা যিসকল গৰিয়া মৰিয়া দেখি এই 45 লাখ বা 50 লাখ মানুহৰ যি জীৱন নিৰ্বিঘা যি তেওঁলোকৰ যি মৌলিক সমস্যা সেই সমস্যাসমূহ যাতে তেওঁলোকে আন্তৰিকতা গ্ৰহণ কৰে তাৰ বাবে মই সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ পৰা বিনম্ৰতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ বিটিআৰ সমন্বয় সমিতিৰ উদ্যোগত আৰু বিভিন্ন জিলা সমিতিৰ সহযোগত আমি তামুলপুৰ জিলাৰ গড়েশ্বৰৰ পৰা কোকৰাঝাৰলৈ পদযাত্ৰা কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ মূল কাৰণ হ'ল বিটিচিৰ বিটিআৰ বসবাস কৰা গৰিয়া মৰিয়া দেখি লোকসকলক সংৰক্ষিত জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰা, বিটিচি পৰিষদত ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ লগতে বিটিআৰ অঞ্চলত গৰিয়া দেখি লোকসকলক ভূমিৰ অধিকাৰৰ লগতে বিক্ৰী হস্তান্তৰৰ ব্যৱস্থা কৰা, বিটিচি পৰিষদত সুকীয়াকৈ গৰিয়া দেখি উন্নয়ন বৰ্ড গঠন কৰা আৰু বিটিচি পৰিষদৰ বিভিন্ন নিকায় নিগমসমূহত গৰিয়া দেখি লোকসকলে আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে আজি এই পদযাত্ৰা কাৰ্যসূচী হাতত লৈছোঁ। জাতীয় পৰিষদৰ বিটিআৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আজি আমি আমাৰ এই বিটিআৰ অঞ্চলত বিটিআৰ এই ভূমিত যি গৰিয়া মৰিয়া দেশীসকলে যি সমস্যা ভোগ কৰি আহিছে, আজি ভূমি সমস্যাই হওক, অৰ্থনৈতিক সমস্যাই হওক,
জনগোষ্ঠীয় সমস্যাই হওক বা সামাজিক সমস্যাই হওক বা ৰাজনৈতিক সমস্যাই হওক আজি এই সমস্যাবিলাকৰ প্ৰতিবাদত আজি এই পদযাত্ৰা ওলোৱা হৈছে। আজি বিটিআৰত আমি ভূমিত বিটিআৰত আমি অন্যান্য জনগোষ্ঠীক যিদৰে ভূমি অধিকাৰ দিয়া হৈছে ঠিকদৰে গৰিয়ামৰীয়া ডিচিসকলেও ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমাক সংৰক্ষিত জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। সেই দাবীৰে আজি এই প্ৰতিবাদী পদযাত্ৰা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি এই পদযাত্ৰা কোকৰাঝাৰলৈকে আমি কোকৰাঝাৰলৈকে কৰিম। দিনৰ এই প্ৰতিবাদী পদযাত্ৰা আৰম্ভ কৰিম 6 দিন ধৰি।